হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোক? আশা আপোনালোক সকলোৰে খবৰ ভাল। স্বাগতম মোৰ পইণ্ট ভিডিঅ' লৈ আজি ভাবিছোঁ কি আজি মিনি ব্লগ এটা দি দিওঁ। এফালে আছে মনো আৰু মোৰ ভাইটি, আৰু আমি আজি গৈছোঁ খখনগুৰিলৈ। চাওক আমাৰ ৰাস্তাটো গোটেই বোকা চাৰিওফালে গোটেই বাঁহ আৰু গোটেই বোকা, ইমানে বোকা যাব নোৱাৰা ৰাস্তা হৈ আছে, মানে চব গাড়ীবিলাক গৈ থাকে, সেইকাৰণে বোকা। আৰু এইফালে গোটেই চাৰিওফালে আমাৰ বাঁহ গছ আৰু চাহপাত দেখি বহুতেই বেছি ভাল লাগে, আৰু সেউজীয়া পৰিৱেশ থাকিও বহুত বেছি ভাল লাগে। কাৰ ভাল লাগে জনাবচোন আপোনালোকক সকলোৱে। সেউজীয়া পৰিৱেশ থাকি কাৰ বেছি ভাল লাগে। আৰু আমি এতিয়া গৈ আছোঁ, আৰু আজি গৈ থাকোঁতে আমি লগ পালোঁ আজি দাদা আৰু ওচৰৰ এটা ভাইটি এজন। এয়া আমাৰ দাদা আৰু ভাইটিজন, আমিও গৈছোঁ, লগতে মোৰ বৰজনাও গৈ আছে। আৰু এতিয়া আমি চাওক, আজি বতৰ বহুতেই বেছি বেয়া হৈ আহিছে, ঠিকনা নাই। আজি যাওঁতে বৰষুণে পাব পাৰে, ঠিকনা নাই। এইফালে চাওক বোকা বৰষুণ দি গোটেই ৰাস্তা অৱস্থা নাই কৰি আছে। আৰু আমি পাই গ'লোঁ খখনগুৰি। এতিয়া আমি খখনগুৰিত কি কিনিম গম নাপাওঁ, খালি কিবা কিনিম। আৰু এইফালে আমি দাদাই চেণ্ডেল কিনিছে, চেণ্ডেল কিনাকে আমি ভাবিছোঁ কি অলপমান চাই লওঁ বুলি। এইখন আমাৰ খখনগুৰি হৈছে। এয়া বেছি দোকান নাই বাৰু, জোখতকৈ বেছি অলপমান দোকান আছে। আৰু তাৰপিছত আমি খাবলৈ গ'লোঁ জালচেনা। এয়া জালচেনা আৰু মনে মই বহি আছোঁ আগফালে জালচেনা খাবলৈ, এতিয়ালৈকে বনাই দিব পৰাই নাই। আৰু এতিয়া আমি ঘৰলৈ উভতি আহিলোঁ, বেছি বস্তু নিকিনিলোঁ। আৰু আমি লৈ আহিছোঁ আজি পকৰী, জালচেনা, তাৰপিছত আৰু বহুত কিবা কিবি বস্তু লৈ আহিছোঁ। আৰু ঘৰত আজি বহুত মস্তিকৈ খাম। আৰু মোৰ আজি মিনি ব্লগটো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই, সকলোৱে ভালে থাকক।